প্ৰথমটো খবৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত পশ্চিমবংগত ভয়ংকৰ পৰিস্থিতি পশ্চিমবংগত ভয়ংকৰ নিৰ্বাচনী হিংসা আৰু এই ভয়ংকৰ নিৰ্বাচনী হিংসাত এই পৰ্যন্ত 15 জন লোকৰ মৃত্যু হৈছে আৰু প্ৰাণৰ মমতাত শহ পৰিয়ালে পলায়ন কৰি অসমত প্ৰৱেশ কৰিছে পশ্চিমবংগৰ পৰা পলায়ন কৰি অসমত প্ৰৱেশ কৰিছে বহু পৰিয়াল প্ৰাণৰ ভয়ত অসমত আশ্ৰয়ৰ বাবে আহিছে বহু লোক পশ্চিমবংগৰ নিৰ্বাচনী হিংসাত এই পৰ্যন্ত 15 জন লোকৰ মৃত্যু হৈছে জ্বলাই দিয়া হৈছে বেলট বাকচ ভোট কেন্দ্ৰসমূহত ভয়ংকৰ পৰিস্থিতি নিৰ্বাচনী হিংসাত প্ৰাণ গ'ল বিজেপিৰ লোকৰ লগতে তৃণমূল কংগ্ৰেছৰ 6 জনকৈ কৰ্মী নিহত হৈছে এই নিৰ্বাচনী হিংসাত কংগ্ৰেছ বিজেপি আৰু বাওঁপন্থী দলৰ কৰ্মীক হত্যা কৰা হৈছে মুঠতে বৰ্তমান সময়ত পশ্চিমবংগত ভয়ংকৰ পৰিস্থিতি আৰু প্ৰাণৰ মমতাত শহ লোকে পলায়ন কৰি অসমত প্ৰৱেশ কৰিছে পৰৱৰ্তী খবৰ মধ্যপ্ৰদেশত আন এক ভয়াৱহ ঘটনা এইবাৰ মুছলমান যুৱকৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলোৱাৰ ভিডিঅ' ভাইৰেল ভৰি চেলিকিবলৈ বাধ্য কৰোৱা হৈছে এজন যুৱকক গাড়ীৰ ভিতৰতে নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছে সেই যুৱকজনক মহচিম খান নামৰ যুৱকজনক অপহৰণ কৰি অত্যাচাৰ চলোৱা হৈছে আৰু এই অপহৰণৰ আঁৰত আছে গোলক বৰজান নামৰ এজন ব্যক্তি পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা এছআই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ খবৰ পুনৰ চিবিআইৰ এটা 4জনীয়া এক্সপাৰ্ট টীম উপস্থিত হৈছে নগাঁৱত আৰু চিবিআইয়ে তদন্তত লাভ কৰিছে বহু গুৰুত্বপূৰ্ণ ক্লু এছআই জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ খবৰ পুনৰ এটা 4জনীয়া চিবিআইৰ টেকনিকেল টীম উপস্থিত হৈছে নগাঁৱত গুৱাহাটীৰ পৰা গৈ নগাঁৱত উপস্থিত হৈছে টেকনিকেল টীমটো 15 জুনত চিবিআই আহিছিল গুৱাহাটীলৈ আৰু ইয়াৰ পিছৰ পৰা নিৰন্তৰভাৱে তদন্ত চলাই আছে চিবিআইয়ে চিবিআইৰ ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বত চলি আছে এই তদন্ত প্ৰক্ৰিয়া আৰু আজি হঠাৎ দিল্লীৰ পৰা গুৱাহাটীত পুনৰ উপস্থিত হয় চিবিআইৰ আন এটা দল আৰু পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা নগাঁৱত উপস্থিত হয় চিবিআইৰ এই দলটো পুনৰ এই এক্সপাৰ্ট টীমে তদন্ত কৰিব সমগ্ৰ ঘটনাৰ আৰু এই তদন্তত পোহৰলৈ আহিছে বহুকেইজন আৰক্ষী বিষয়াৰ নাম উল্লেখযোগ্য যে পূৰ্বৰে পৰা নগাঁৱত বাহৰ পাতি আছে 12জনীয়া চিবিআইৰ আন এটা দল পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা এইবাৰ নলবাৰীত দুৰ্ঘটনাত পতিত হ'ল বন্দে ভাৰত এক্সপ্ৰেছ নলবাৰীত বন্দে ভাৰত এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত নামনিমুৱা বন্দে ভাৰত এক্সপ্ৰেছে খুন্দিয়ালে গৰু নলবাৰী ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ঘটনা আৰু এই দুৰ্ঘটনাৰ ফলত ৰেলখনৰ সন্মুখ ভাগৰ বিস্তৰ ক্ষতিসাধন হৈছে পৰৱৰ্তী খবৰ গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা এইবাৰ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত একেলগে উদ্ধাৰ হৈছে 2 যুৱকৰ মৃতদেহ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ হৈছে 2টা মৃতদেহ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমীপত উদ্ধাৰ কৰা হৈছে মৃতদেহ 2টা বিভাগটোৰ এটা আৱাসগৃহত উদ্ধাৰ কৰা হয় 2 যুৱকৰ মৃতদেহ ইয়াৰে এজনক সুৰজিৎ সিনহা বুলি চিনাক্ত কৰাৰ বিপৰীতে আনজনক এতিয়াও চিনাক্ত কৰা হোৱা নাই উল্লেখযোগ্য যে ঘটনাস্থলীত উপস্থিত হৈছে দিছপুৰ আৰক্ষী এই ঘটনাই সমগ্ৰ হেঙেৰাবাৰী অঞ্চলৰ লগতে গুৱাহাটী মহানগৰীত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ বিশেষ আহ্বান অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সকলো অসমবাসী মিলাপ্ৰীতিৰে থাকিব দেই এই মন্তব্য সৰ্বানন্দ সোণোৱালে লগতে মন্তব্য কৰি কয় মই ৰাইজক এটা আহ্বানে জনাইছোঁ সদায় মৰম চেনেহ আৰু শ্ৰদ্ধা ভক্তিৰ মাজত থাকক আপোনালোকে গুৰুজনাই আমাক সেই পৰামৰ্শ দিছে এই মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে লগতে মন্তব্য কৰি কয় যে মিলাপ্ৰীতিৰে থাকিবলৈ গুৰুজনাই আমাক শিক্ষা দি গৈছে সেই শিক্ষাৰে অসমীয়া সমাজখন সদায় বিশ্বৰ বুকুত সৰ্বাংগ সুন্দৰ হৈ থাকিব সৰ্বাংগ সুন্দৰ হ'বলৈ মিলাপ্ৰীতি থাকিব লাগিব ৰাইজ মই মাত্ৰ এটা কথাকৈ আপোনালোকক ক'লোঁ এই মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে আজাৰাৰ মা মনসা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীক মিলাপ্ৰীতিৰে থাকিবলৈ আহ্বান অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰৱৰ্তী খবৰ ছুইগি জমেটো আদিত কাম কৰা ডেলিভাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ খাদ্য ডেলিভাৰী কৰা কৰ্মচাৰীয়ে পাব 4 লাখকৈ টকা এই বৃহৎ ঘোষণা চৰকাৰৰ
খাদ্য ডেলিভাৰী কৰা কৰ্মচাৰীয়ে পাব 4 লাখকৈ টকা। ছুইগি জমেটো আদিত কাম কৰা ডেলিভাৰী কৰ্মচাৰীৰ বাবে আছে ভাল খবৰ। প্ৰতিগৰাকী ডেলিভাৰী কৰ্মচাৰীৰ বাবে থাকিব 4 লাখ টকাৰ বিনামূলীয়া বীমা। 2 লাখ টকাৰ জীৱন বীমাৰ লগতে 2 লাখ টকাৰ দুৰ্ঘটনাৰ বীমা কৰিব চৰকাৰে। ই কমাৰ্চ কোম্পানীত কৰ্মৰত কৰ্মচাৰীৰ বাবে এই বিশেষ পদক্ষেপ চৰকাৰৰ। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত। আজি বিধানসভা বাজেট অধিৱেশনত এই কথা ঘোষণা কৰা হয়। উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিছিল এইসকল কৰ্মচাৰীক আৰু তেতিয়াই এই প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে। আৰু ৰাহুল গান্ধীৰ সেই প্ৰতিশ্ৰুতিক এতিয়া কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে।